উৎসৱ আৰু লগতে বৰমানী পূজা আয়োজন কৰিছে। প্ৰত্যেক বছৰে তেখেতসকলে কৰে। যোৱা বছৰ মই আহিব নোৱাৰিলোঁ, গতিকে এই বছৰ আহিছোঁ। আমাৰ বাক্সা জিলাৰ ককলাবাৰী, মছলপুৰ, দিহিৰা এই বৃহত্তৰ অঞ্চলত আমাৰ মদাহী জনগোষ্ঠীৰ বহু সংখ্যক লোক থাকে আৰু পৰম্পৰাগতভাৱে মদাহী জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতিবিলাক বেলেগ ধৰণে উৎসৱবিলাক উদযাপন কৰা হয় আৰু নোৱা-খোৱা যিটো উৎসৱ সেইটো খুব চিৰিয়াছলি তেখেতসকলে কৰে। সেইকাৰণে মই আজি ইয়াতে আহিছোঁ আৰু তেখেতসকলৰ লগত উপস্থিত হৈ ভাল লাগিছে। অনাগত দিনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰত মদাহী জনগোষ্ঠী যিহেতু অন্যতম আমাৰ নামনি অসমত বিটিয়াৰ অঞ্চলত, সেই জনগোষ্ঠীৰ আগুৱাই নিয়াৰ কাৰণে এই জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতিবিলাক বিশ্বৰ বুকুত জীয়াই ৰখাৰ কাৰণে যিমানখিনি কাম কৰিব লাগে আমি কাউন্সিল চৰকাৰৰ পৰা তেখেতসকলৰ জাতীয় সংগঠনত অনাগত দিনত সহায় কৰি যাম আৰু আৰ্থিক আৰু শৈক্ষিক দিশতো আগবাঢ়ি নিবৰ কাৰণে কিছুমান কথা আলোচনা কৰা হৈছে আৰু মই এই কামখিনি আগুৱাই নিয়াৰ কাৰণে আমাৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, MCLA আমাৰ মণ্টু বড়ো ডাঙৰীয়া তেনেকুৱা টিম এটা বনাই দিছোঁ। তেখেতসকলে অনাগত দিনত প্ৰত্যেকটো গাঁৱত কি সমস্যা আছে সেইটো চোৱা চিতা কৰি পেলাই এই উন্নয়নৰ কামবিলাক আগুৱাই নিয়াৰ কাৰণে কাম কৰিব। মই ইতিমধ্যে ক'লোঁ যে আমাৰ যিটো ছুপাৰ 50 চলি আছে, বিভিন্ন জনগোষ্ঠীয়ে বিচাৰিছে যে সেই জনগোষ্ঠীৰ পৰাও মানৱ সম্পদ গঢ়াৰ কাৰণে ডক্টৰ, ইঞ্জিনিয়াৰ বা বিভিন্ন মানৱ সম্পদ গঢ়াৰ কাৰণে সুবিধা দিব লাগে। মই তেখেতসকলক কৈছোঁ যে তেখেতসকলৰ জনগোষ্ঠীৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ ভিতৰত বাছি পেলাই 2জন আমি মেডিকেলৰ কাৰণে, 2জন ইঞ্জিনিয়াৰিঙৰ কাৰণে আৰু আমাৰ বিভিন্ন কোচিঙৰ কাৰণে তেখেতসকলক সুবিধা দিয়া হ'ব আৰু তেখেতসকলৰ জাতীয় সংগঠনৰ লগত কথা পাতি এই কামখিনি কৰিম। চাওক, বিটিআৰ অঞ্চলৰ ৰাইজে আমাৰ দলক বুজি পাইছে। আমি বিটিআৰ অঞ্চলৰ ৰাইজৰ আকাংক্ষা সমস্যাবিলাক আমি বুজি পাইছোঁ। গতিকে এতিয়া বিটিআৰ ৰাইজ আৰু UPPL আমি খুব আমাৰ যিটো বন্ধন এইটো খুব শক্তিশালী হৈ উঠিছে আৰু এটা জনগোষ্ঠী মাত্ৰ নহয়, সকলো জনগোষ্ঠী, সকলো ধৰ্মৰ লোক আমাৰ দলৰ লগত সকলো এতিয়া ভাল এটা মিলা প্ৰীতিৰ লগত আমি পৰিৱেশ এটা গঢ়িব পাৰিছোঁ আৰু ইয়াৰ মূল কাৰণটো হৈছে 17 বছৰৰ দুৰ্নীতি অপশাসন আগৰ দলৰ চৰকাৰৰ আৰু আমাৰ 4টা বছৰত শান্তি, সম্প্ৰীতি, উন্নয়ন আৰু সমন্বয়। তো সেইকাৰণে অনাগত দিনত এই যে বাই ইলেকশ্যন গ'ল, ইয়াৰ লগতে আহি থকা ইলেকশ্যনবিলাকতো আমাৰ ফলাফল তেনেকুৱাই হ'ব, এইটো নিশ্চিত। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰৰ লিষ্টটো লৈ আহক আৰু মই 4 বছৰৰ মোৰ কামৰ লিষ্টটো ল'ম, একেলগে বহি কথা পাতিম, আপোনালোকেও বহি থাকক। BTC নিৰ্বাচনত কি হ'ব, মিত্ৰতা বিজেপিৰ লগত থাকিবনে? ইয়াৰ কাৰণে অলপ টাইম আছে। মিত্ৰতাটো আছেই, আমাৰ কেন্দ্ৰতো আছে, ৰাজ্যতো আছে, কাউন্সিলতো আছে। মিত্ৰতা নহ'ব বুলি একো দেখা নাই, মিত্ৰতা হ'ব বুলিহে দেখা পাই আছোঁ। গতিকে ইয়াৰ ওপৰত কথা ক'বলৈ আমাৰ সময় আছে। এতিয়া কথা হৈছে যে বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণক আগুৱাই নিব লাগে, শান্তিটো চিৰস্থায়ী কৰিব লাগে, সকলো নিৰাপত্তা পাব লাগে আৰু শৈক্ষিক দিশৰ পৰা সকলো দিশটো আমি এতিয়া ভাল কৰিব লাগে। চিডলি সমষ্টিটো হাগ্ৰামা মহিলাই দখল কৰিম বুলি বাৰম্বাৰ কৈ আহিছিল, কিন্তু নোৱাৰিলে, বিফল হ'ল। মই আপোনালোকৰ আগতো কৈছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যাদুৰ লাঠিডাল ভাঙি গ'ল। এতিয়া আৰু তেখেতৰ লাঠিডালেই ভাঙি গ'ল আৰু ক'ত কথাবিলাক আৰু চলিব, একো নচলে। আগতে 17 বছৰ হাঁহি তামচা কৰি মানুহৰ লগত তেনেকুৱাই মানুহক ভুৱা কথাবিলাক কৈ পেলাই বিপথে পৰিচালনা কৰি 17 বছৰ শেষ কৰি দিলে। আমিতো সেইটো কৰা নাই, আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। ৰাজনীতি মানে সস্তীয়া কথা কোৱা নহয়, ৰাজনীতি মানে সমাজ সেৱা কৰা। গতিকে সঁচা অৰ্থত সমাজখন কেনেকৈ সেৱা কৰিব, গণতন্ত্ৰটো কেনেকৈ শক্তিশালী কৰিব লাগিব, এই কথাটোৱে চিন্তা কৰিব লাগিব। 100% নিকা কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। আগৰ সময়বিলাকত তেনেকুৱা পৰিৱেশ আছিলে, ঘোচ ঘাচ খাই চাকৰি দিয়া। এতিয়া কোনোবা যদি তেনেকুৱা কৰে জেলত যাব। গতিকে আমি প্ৰত্যেকটো চাকৰি আৰু প্ৰত্যেকটো যিখিনি আমাৰ গভৰ্ণমেণ্টৰ বিভিন্ন এক্টিভিটি হৈ আছে সেইটো কেনেকৈ নিকা আৰু স্বচ্ছ কৰিব লাগে, ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় নিকা আৰু স্বচ্ছ বিচাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰে, আমিও বিচাৰোঁ। গতিকে আমাৰ চৰকাৰত কেন্দ্ৰ, ৰাজ্য আৰু এই আমাৰ যিটো কাউন্সিল আছে, ইয়াত মানে আমি নিকা আৰু স্বচ্ছভাৱে যিটো শাসন যন্ত্ৰ সেইটো আগুৱাই নিয়াৰ কাৰণে কাম কৰি আছোঁ। চাওক, আজি মইতো মদাহী জনগোষ্ঠীৰ তাত আহিছোঁ, গতিকে মোৰ মেছেজটো আজি মদাহী জনগোষ্ঠীৰ কাৰণে, বিটিআৰবাসী অসমবাসীৰ কাৰণে নতুন বছৰত দিছোঁ, বিহুত দিছোঁ, হয়নে, দুৰ্গা পূজাত দিছোঁ। গতিকে আজি স্পেচিয়েল মেছেজটো হ'ল মদাহী জনগোষ্ঠীৰ লগত আমি আছোঁ। মদাহী জনগোষ্ঠীৰ অনাগত দিনত দুখ দুৰ্যোগৰ লগত আমি থিয় দিম, যিবিলাক সমস্যা আছে সমাধানৰ কাৰণে কাম কৰিম।